হেল্ল' এভৰিৱান, নমস্কাৰ। মই আপোনালোকক সকলোকে মৰম যাচিছোঁ। মোৰ সৰু ছোৱালী নাতিনীজনী অন্নপ্ৰাশন পাতিছিলে, তাকে মই ভিডিঅ'টো অলপ উঠাই থৈ দিয়া আছিলে। আজি সৰুকৈ মই আপলোড কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু মই ইয়াত ছাগলী মাংস ভাজি আছোঁ। মোৰ ভণ্টি আৰু লগৰীবিলাকে একেলগে মিলিজুলি খৰিৰে জুইত কি সুন্দৰকৈ মছলা, পিঁয়াজ, নহৰু, আদা, জলকীয়া দি বহুত টেষ্টিকৈ ভাজি আছোঁ। সকলো অন্নপ্ৰাশন খাবলৈ অহা মানুহখিনি দিব লাগিব। আৰু বাহিৰত বনাই আছে মাছ, ব্ৰইলাৰ, গোটেই লোকেল সকলোখিনি বনাই আছে। মই মানে ছাগলীখিনি বনাইছোঁ। আমি এতিয়া দেখুৱাইছোঁ। ইজনী হৈছে ভণ্টিৰ লগৰী, ইজনী হৈছে মোৰ ভণ্টি। গোটেই একেলগে আমি মিলিজুলি বনাই আছোঁ দেই ছাগলী মাংসখিনি। আৰু অলপ মই বাহিৰত গৈ দেখুৱাম আপোনালোকৰ পুৰুষখিনি ভাত বনাই থকা। এতিয়া পায়সখিনি বনোৱা দেখুৱাইছোঁ ভিতৰত গৈ। দুজনীমান মহিলাই পায়সখিনি বনাই থকা দেখুৱালোঁ। মই সুন্দৰকৈ এক কেৰাহী বনাইছে। বাহিৰত আহি মই ভাইটিজনে ভাত বনাই থকা দেখুৱালোঁ। আৰু দুজন মানে লোকেল মদ খাই দেখুৱাইছোঁ। এইফালে ভাইটিকেইটা চাচোন, টেঙাও খাইছে, লোকেল মদো খাইছে, কুলচি মদ দেখিছে বা পুৰা জাৰত ওলাই লৈছে দেই। টেষ্টি লাগিছেনে নাই বাৰু? মদৰ লগত যে টেঙা খাইছে তোমালোকে। ভাল ভাল বঢ়িয়া। এতিয়া আৰু শৰাই ঠুকি আগবঢ়াই চাকি বন্তি জ্বলাই মুখত অৰ্ণ দিব নাতিনীজনী। আৰু ডলাত দিছে আইনা ফুনি, মাটি, ধান সকলো পৰীক্ষা কৰিব কণ্ট্ৰলাৰে। তাৰপিছত আৰু ইফালে কাঁহৰ কাঁহী, ভাত, চব্জি, সকলোখিনি মাংস মাছ যোগাৰ কৰা খাইছে খুৱাবলৈ। আৰু এইবিলাক গোটেই ঘৰৰ পৰিয়াল আমাৰ গোটেইবিলাকে আহিছে অন্নপ্ৰাশন খাবলৈ নাতিনীজনীৰ। গহনা সব লাগিব। কেমেৰামেন দুটা লাগে। বাচ্চাকে ছোট দিয়া যাতা है। বাবা হাতটো দি দে। মই তুমি তাতে থাকিবা যোৱা। তাকে ভাতটো খুৱাই দে। অকমান আঞ্জা খানি ল। মাংস সব পুৰি অলপ আনে নেমটো আৰু এখানে ডাঙৰ ভাগিনে কো কৈছে নহয় খাই দিবি হা। মায়াকে খাতা পাই হিনি। এতিয়া অন্নমুখত দিয়া হোৱাৰ পিছত সকলোকে প্ৰসাদ ভগাই দিব। এয়া বুট, কল, নাৰিকল সকলোখিনি যা যোগাৰ কৰি আছে মহিলাকেইজনীয়ে। আৰু কল কাটি আছে, এইফালে আপেল কাটি আছে, তাৰপিছত এইফালে কল আছে দুজনী মানে। আৰু এইফালে মই পায়স যা যোগাৰ কৰি থকা দেখুৱাম অলপ পিছত। মিঠাই, পায়স সকলোখিনি যা যোগাৰ কৰি আছে। এয়া দেখুৱাইছোঁ সজা কৰি মানে সজাই আছে। সকলোকে সজা কৰি দিব। আৰু দিলে এতিয়া খাবলৈ আৰম্ভ কৰিব গোটেইবিলাকে। সকলো আলহী অতিথি ল'ৰা ছোৱালী সকলোকে দিছে। আজি লৈ আহিলোঁ, ধন্যবাদ। থেংক ইউ, বাই বাই।